একদম দুৰ্ভাগ্যজনক ঘটনা আৰু অতি ভয়ংকৰ। লাবণ্য বড়ো বুলি এগৰাকী মহিলা, তেখেতৰ মৃত্যু হৈছে আৰু হাতীয়ে গছকি তেখেতক মাৰি পেলাইছে। আৰু মৃত্যু এনেকুৱা ভয়ংকৰ মৃত্যু, তেওঁ এতিয়া প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে লিভাৰ ওলাই গৈছে, তেওঁৰ লিভাৰ ওলাই গৈছে, আকৌ একদম পুৰা এনেকুৱা ধৰণৰ গছকিছে যে মাথাও ভাঙি দিছে। আৰু তাৰ পৰিয়ালটোৱে সৰু শিশু এটা আৰু হাজবেণ্ড ৱাইফ আছিলে তেওঁলোকে কোনো মতে তেওঁলোকৰ মানে সেই লাবণ্য বড়োৰ পুতেক আৰু বোৱাৰীয়ে কোনো মতে 4 মহীয়া শিশু এটা আছে, কোনো মতে তেওঁলোকে বাচি ওলাইছে হাতীৰ মাজেদি। আৰু এই এটা হাতী যোৱা কিছুদিন ধৰি ইতিমধ্যে ঘূৰি আছে এই অঞ্চলত, প্ৰায় 20-25 কিলোমিটাৰ ৰেডিয়াছত ঘূৰি আছে। কাৰণ মই কিছুদিন আগতে আমি পৰিদৰ্শন কৰিছোঁ, চুডেমফুৰি বুলি গাঁও আছে অৰুণাচল আৰু মানে অসম ভূটান সীমান্তৰ যিখিনি আমাৰ চুডেমফুৰি বুলি গাঁও আছে, সেই গাঁৱতো কেইবা ঘৰ তেওঁলোকে নষ্ট কৰিছে, বাথৌ মন্দিৰ নষ্ট কৰিছে, বিভিন্ন অঞ্চল তাতে নষ্ট কৰিছে। তাৰোপৰি কেইদিনমান আগতে আমি বাথাবাৰী বুলি এটা গাঁও গৈছোঁ, তাতো কিছু ঘৰ নষ্ট কৰিছে। তাৰোপৰি দলনি বস্তি বুলি কয়, তাতে ধীৰ সিং গৌৰ বুলি এজন ব্যক্তিৰ গোটেই ওখ ঘৰ, এই ওখ ঘৰটো ভাঙি পেলাইছে আৰু ভাঙি সোমাই গৈছে। ইমান ওখ, আমি থিয় হৈ থাকোঁতেও 5 ফুট 6 ফুট ৱাল ইমানত ভাঙি পেলাই এই সোমাই গৈ তাৰ পৰা ধান উলিয়াই খাইছে। গতিকে আৰু গোটেই আচবাছ যিমান বস্তু আছিলে চব ভাঙি দিছে। তাৰপিছত আৰু যে মণিলাল গোৱালা বুলি এজন ব্যক্তি আছিলে, মণিলাল ঘাটোৱাৰ ঘৰটো যথেষ্টখিনি ভাঙি নষ্ট কৰি দিছে, তাৰ পৰাও ধান উলিয়াই লৈ গৈছে। এই যিটো হাতী আছে, এই হাতীটো অকলে ঘূৰি ফুৰিছে আৰু খুব ওখ বুলি কয়, প্ৰত্যক্ষদৰ্শীয়ে কৈছে খুব ওখ ডাঙৰ হাতী। আৰু এই ডাঙৰ হাতীটো ইতিমধ্যে যি ষ্টেজত গৈ পাইছেগে, এতিয়া মানুহ মাৰিবলৈ ভয় নকৰা হৈ গৈছে। গতিকে বন বিভাগৰ বহুখিনি গুৰুত্ব, বন বিভাগৰ হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে কি কিবা নিশ্চয়কে বন বিভাগ ঘূৰি পৰিছে, আমি দেখিছো তেওঁলোকে যথেষ্টখিনি চেষ্টা কৰি আছে এই হাতীটোৰ ক্ষেত্ৰত মানে বিহিত ব্যৱস্থা ল'বৰ বাবে, আৰু তেওঁলোকে কাম কৰি আছে। ইয়াতো ৰাতিপুৱা 4টা বজাত বন বিভাগ আহি উপস্থিত হৈছে, খবৰ লৈছে তেওঁলোকৰ যাৱতীয় যিখিনি কৰিব লাগে তেওঁলোকে সষ্টমভাৱে কৰিবলৈ যত্ন কৰি আছে। আৰু এই ক্ষেত্ৰত আমি মাননীয় আয়ুক্ত মহোদয় পুলক পাটগিৰি ডাঙৰীয়াকো আমি জনাইছোঁ, আৰু তেখেতেও যথেষ্টখিনি উদ্যোগ লৈছে। আজিও DFৰ লগত কথা পাতি এই ক্ষেত্ৰত যিখিনি উদ্যোগ ল'ব লাগে সেইখিনি উদ্যোগ লোৱাৰ কাৰণে ব্যৱস্থা কৰি আছে। ইয়াতে সুজাতা গোস্বামী আমাৰ চাৰ্কেল অফিচাৰ, তেখেতেও কিন্তু যথেষ্টখিনি মানে উদ্যোগ লৈছে। আমি প্ৰশাসনৰ যন্ত্ৰৰ ব্যৱস্থা ঠিকেই আছে, কিন্তু হাতীটো অকলশৰীয়াভাৱে ঘূৰি আছে আৰু ইমান ডাঙৰ ৰেডিয়াছত ঘূৰি আছে। গতিকে ইয়াৰ ক্ষেত্ৰত কি ব্যৱস্থা লয়, এতিয়া ট্ৰাংকুলাইজ কৰিব লাগে নে অইন কিবা ব্যৱস্থা কৰিব লাগে, এই ক্ষেত্ৰত কিন্তু অতি শীঘ্ৰে ল'ব লাগে, কাৰণ মানুহ মৰিব আৰম্ভ হৈছে। এতিয়া মানে মইতো যিখিনি বুজিলোঁ, কাৰণ মই যোৱা এসপ্তাহত এই হাতী মানুহৰ সংঘাতৰ যিখিনি ঘটনাত ঘূৰিছোঁ, এইটো প্ৰায় ইয়াৰ পৰা যিটো চুডেমফুৰি গাঁও আছে, এইটো মিনিমাম আপোনাৰ 18-20 কিলোমিটাৰ হ'ব। ইয়াৰ পৰা আমি বাথাবাৰী যিটো আছে ইয়াৰ পৰা 18-20 কিলোমিটাৰমান হ'ব, আৰু দলনি বস্তি বুলি যিটো গাঁও আছে ইয়াৰ পৰা 4 কিলোমিটাৰ 5 কিলোমিটাৰ হ'ব। বিশাল এৰিয়া তেওঁ ঘূৰি আছে। এই হাতীটোৱে এটা বিশাল এৰিয়াত ঘূৰি আছে। গতিকে আমি প্ৰশাসন যন্ত্ৰক আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে যাতে ইয়াৰ ব্যৱস্থা লয়, আৰু যিসকলৰ ক্ষয় ক্ষতি হৈছে, কেৱল এইটোত মানুহ মৰিছে এনেকুৱা নহয়, ইয়াৰে কাষৰে আৰু কেইঘৰমান ঘৰ ভাঙি সেই মানুহবিলাকে মানে যথেষ্টখিনি ক্ষয় ক্ষতি হৈছে। 4টা মানুহ হস্পিটেল পঠোৱা হৈছে, তেওঁলোকক ৰাতিপুৱাই এম্বুলেন্সত কৰি 4টা মানুহ এতিয়া বিভিন্ন ঠাইত চিকিৎসালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত, গুৱাহাটীলৈকে পঠোৱাৰ কথা কিছু আলোচনা হৈছিলে। গতিকে এইবিলাক ইতিমধ্যে ৰাতিপুৱাই তেওঁলোকক চিকিৎসাৰ বাবে পঠিয়াই দিয়া গৈছে। গতিকে আমি গোটেই পৰিয়ালৰ 4জন ব্যক্তি তাতে গৈছে। ইয়াতে এজন মানুহৰ মৃত্যু হৈছে, কেইবাটাও ঘৰ ধ্বংস হৈছে। আৰু বনাঞ্চল বুলি নহয়, এই যিবিলাক গাঁও অঞ্চল, এইবিলাক পাহাৰ সীমাৱৰ্তী যিবিলাক গাঁও আছে, এই গাঁওবিলাকত এতিয়া মানুহৰ সন্ত্ৰাসৰ ভাৱ হৈছে। হয়, আজি যোৱা ৰাতি আমাৰ 2 নং বগৰীবাৰী গাঁৱৰ আমাৰ ৱাইল্ড এলিফেণ্ট আহি পালে যিটো মানে ঘটনা কৰি থৈ গ'ল, এইটো সঁচাকৈ মানে দুখ লাগিবলগীয়া ঘটনা কৰি থৈ গ'ল। যিয়ে নহওক, আমাৰ যি টাইমত তেখেতসকলে আমাক খবৰ দিলে, আমি অলৰেডি অকণমান দেৰি হ'ল যাই পাওঁতে, আধা ঘণ্টামান মানে এফাল হৈ গ'ল। আমাক খবৰ দিলে তেখেতসকলে 3টাৰ পিছতে খবৰ দিলে। সেই হিচাপেও তথাপিও আমি গৈছিলোঁ জেগাত, কিন্তু
আনফৰ্চুনেটলি মানে ঘটনাটো আমি যোৱাৰ আগতে হাতীয়ে এই যিজন মহিলাক লাভান্য বড়ো তেখেতক মাৰি থৈ গৈছিলে আৰু তাতে তাৰ ওচৰৰে 4জন এটা ফেমিলিকো আৰু ঘৰ চৰ ভাঙি পেলাই মানে বেয়াকে ইনজুৰ কৰি থৈ গ'ল যিবিলাক আমি যাই ফালে গাড়ী চাৰি ঠিক কৰি মেডিকেললৈ তেখেতসকলক মানে ৰেফাৰ কৰা হ'ল আৰু যেটো মানে ডেড বডি আমাৰ মৃত্যু লাভান্য বড়ো তেখেতকো মানে লালপানী আউটপোষ্টৰ সহায়ত আমি পোষ্টমৰ্টমৰ কাৰণে ওদালগুৰিত পঠাই দিছোঁ